Hello guys, welcome to our highway live vlog. মানে আজি কিন্তু মুন কাইলে যেটো আন্দা যাব কত কলকাতা যাব এটা ট্রেন রুখি আছে লেট হৈছে আমি বৰ্তমান ষ্টেচনত আছো আমি ধুনীয়াকৈ একদম নলবাৰী ষ্টেচনত আছো ইয়াতে আমি ইয়াতে উঠিব ইয়াতে আৰু মই আছো সিহঁতক বিদায় দিবা এই জিন্তু যি এতিয়া ইণ্ট্ৰ কৰিলাক এই চাকচোন তাক সেইটো বৰ ফূৰ্তিত আছে যাৱা কথা তাৰো আছিল কিন্তু কিবা এটা কামৰ কাৰণে সি যাব নোৱাৰিলাক বাৰু কিন্তু চলটো বৰ ফূৰ্তিত থবা আহিছে দে আমাক যিয়ে নহওক থবা আহিছে কিন্তু চলটো ট্ৰেইনত সোমালো চিটকেইটা চাওঁ বঢ়িয়া এটা এইটো এটা তাতে এটা আগত আমি এতিয়া বহিছো ট্ৰেইনখন ষ্টাৰ্ট দিছি পাঠশালাই পালো বোধাই গাইছ মই এটা কথা কওঁ ট্ৰেইনখন এচিৰ পৰা কিন্তু ভাই জেনেৰেলত হাত ভাঙিছে মানে চাই তামোল পাণ বহান লগাই নাই এতিয়ালৈকে 3টামান মানে সেই হেৰি মানুহক দিলোৱে 5-10 টাকাকে কিমানখিনি গাইজ আমি বৰপেটা ষ্টেচন আহি পালোঁ বৰ্তমান ইয়াতে অলপ সময় ট্ৰেইনখন ৰখিব সেইকাৰণে আমি নামি কিনে এনে অলপ আড্ডা দিছোঁ এইকেইটা অলপ বহিছে বাকীকেইটা কাইলৈ আৰু মই নামি 3 ঘণ্টা ৰখিব বুলি কৈছোঁ ভিডিঅ' কি তাত পালোঁ জিৰা খাব আহি কৈছোঁ মই ঘৰত যাম অলপ থৈ কিনে মই সোমাব আহিছোঁ খাৱা আৰম্ভ হৈ গ'ল ট্ৰেইনখন চলিবই আৰু খাইছি কি চাইছোঁ কি কাটিলে এই খালী হ'ল খালী কিবা মুখখন লপলপাই থাকিব পালি হ'ল তাৰ কৰবা পাৰে কিন্তু হাৰকাত যদি সৰু চলি যায় অলপ সৰু চলি ৰাতাক পেলাই গ'ল ন ফিল লাগিব লাগিব পানীয়ে বস্তু বাপল লৈ পানী নলে দিছো এইটো জুম কৰি চা আৰু খাম পানী ঘৰ পিছত খাব পানী ঘৰ পিছত উলিয়াবি আৰু চলটো বস্তু লেতেৰা খানা ললো আৰু বিৰিয়ানী বুলিয়ে ভাজা ভাতো নহয় ভাতকেইটা নাও মানে আঞ্জা খাই এই নাচাই গা ভাত হেৰি এইটো চানা খাবি তো উল্লি তো কুলে দি বাঘ কেমেৰা নিছে আমি পালো এতিয়া কোচবিহাৰ নাখাব আমি নাখাব কি খাব ট্ৰেইনত আপোনালোকে বহুত বস্তু দেখা পাইছে নতুন নতুন এটা আজি এটা নতুন বস্তু দেখুৱা আমিও আমাৰ কাৰণেও নতুন আপোনালোকৰ কাৰণেও নতুনেই গাইজ খেলাৰ ইমান পাগল IPL চাচোন ক'ত চাই আছে ট্ৰেইনৰ ভিতৰত পৰ্দাত লগাই কিনে চাই আছে IPL লাইভ ইন ট্ৰেইন থেংক ইউ গাইজ ঘুমাওঁ দিয়ক আৰু খাই বৈ ল'লোঁ খোৱাখিনি নেখেলোঁ আৰু আপোনাৰ ভাল নহ'ল ইমান এটা খাচ নহয় সেইকাৰণে নেখেলোঁ বাকী ঘুমালোঁ এই মোৰ এইফালে কাইলৈ এই গাই চকুটো লাগছিল মাত্ৰ এই নাচাগে কিনকে হেমলাই আছে হৰে আছে একেলগে বাদাম ফুটা দিছে ইস তাৱাত করতে মাকে কি মাকে জিনকে শুকান মাকে তাওয়াত দিলে জিনকে ফুটি যাবে
কুকাৰত পপকৰ্ণ সেইটো কুকাৰত পপকৰ্ণ ফাটা দিছিল ভাল এনেকৈ আৰু টোপনি মাৰিব পাৰি নেদেই হে ভাই বেছি হৈ গ'লি এতিয়া বৰ্তমান মই 4:15 হৈছে আৰু আমাৰ কাষত বিচনাত শুই থকা মাইকী গেছ হৈছে সেই বিষয়ে কৈছোঁ তোমাক দুই এটা কেনেকুৱা দেখো লাহেকে চাউণ্ড আৰু উপকীয়াকৈ মাৰি আছে ডিমা কেইটা খাইছে হেল্ল' গাইজ আমি আহি পেলাই হাওৰা ষ্টেচন বৰ্তমান আমি আছোঁ কলকাতাত গাইজ ধুনীয়া জেগাই হাওৰা প্লেটফৰ্মটো দেখা নাছিলোঁ বাৰু প্ৰথম দেখা পালোঁ ইয়াত প্লেটফৰ্মৰ ভিতৰত গাড়ী ষ্টেচনত মানুহবিলাক কি ঘুমাই থাকে বাপৰে বাপ মানুহ কি পুৱাই গাড়ীৰ জাম চাৱাই বাপা ও গাইজ এখানে আহিছে হাওৰা ব্ৰিজ এখানে হাওৰা ব্ৰিজৰ ওপৰত দি যাই আছোঁ বাছত গাইজ ৰাতিপুৱাৰ পৰা আমি হোটেল খোলা নাই তাৰমানে এতিয়ালৈকে 6টা 6:30 খুলিব বোলে 6টা বাজি 6:30 মানত খুলিব হ'লে এনে ঘূৰা ঘূৰি কৰিছোঁ জেগাকেইটা বজাৰবিলাক চালোঁ ৰাতিপুৱা খোলা নাই যিহেতু তথাপি এনে চালোঁ ফলৰ বজাৰ সোমালোঁ আচৰিত সস্তা ইয়াতে ফলৰ দাম আচৰিত সস্তা আমাৰ তাতে বৰ্তমান আমৰ কেজি হৈছে 100-120 টকা ক'ৰবাত 150 ইয়াতে 50 টকা 30 টকা কেজি আমৰ বাকী আৰু দেখি আছোঁ আৰু চিজনত কিমান কমব লিচুবিলাক কি ধুনীয়া ধুনীয়া ন লেচু চেহেৰা কি লেচু মাংস নাছে সুধা গুটি দিলাকে লেচু আমাৰ তাতে যিয়ে নহওক তাইক আমি আহি পালোঁ ৰুমত সোমাইছোঁ বৰ্তমান অলপ গৰম আছে বাহিৰত ভিতৰত এচি দি কেনে সোমাই লৈছোঁ বাকী আপোনাৰ হেৰি কি বুলি কয় ক'ব গ'লে কাপোৰ খুলি কেনে আৰু পিন্ধাক তাৰমানে আৰু হেৰি এইটো ভিডিঅ' এখিনিতে সমাপ্ত বাকী নেক্সট ভিডিঅ'ত আপোনালোকে আমি কলকাতাত ক'ত ঘূৰোঁ ক'ত খাওঁ ক'ত কি খাওঁ মানে চব গম পাব তাৰে কাৰণে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব